চীনক প্ৰচণ্ড খোচা দিবলৈ বাইডেন সাজু। খবৰ দেশ বিদেশলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চীনৰ প্ৰতিষ্ঠা, চীনৰ টকা, চীনৰ বিদেশ নীতিত প্ৰচণ্ড আঘাত সানিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জয় বাইডেন সাজু হৈছে। 2022 চীনত উইণ্টাৰ অলিম্পিক হ'বলৈ গৈ আছে। মাজত দুমাহমান বাকী আছে। তাৰ বাবে চীনে জবৰদস্ত তৈয়াৰী কৰিছে। চীনৰ ষ্টেডিয়াম ধুনীয়াকৈ সাজু কৰি তুলিছে, চকুত লগাকৈ, আৰু টকা পানীৰ দৰে খৰচ কৰিছে। চীনে ইমানকৈ কিয় কৰিছে? কাৰণ চীনৰ এইবাৰ প্ৰতিষ্ঠাৰ ওপৰত কথা আহিছে। ক'ভিড যেতিয়া হৈছিলে, চীনৰ বহুত বদনাম হৈছে। বিদেশত চীনৰ বদনামী বহুত হৈ গৈছে। তাৰোপৰি বৰ্তমান চীনৰ ৰাজনীতি বহুত বেয়াৰ ফালে গৈ আছে। মানৱ অধিকাৰ উলংঘন। চীনত মানৱ অধিকাৰ নাই বুলিবই পাৰি। কাৰণ চীনৰ কমিউনিষ্ট চৰকাৰে চি জিনপিঙে যিজনে বিৰোধ কৰিছে চৰকাৰক, সেইজনক জেলত নি ভৰাই থৈছে, নাইবা হত্যা কৰিছে, কোনো বাচি যোৱা নাই। তাৰোপৰি বিদেশ নীতি চীনৰ একদম তললৈ গৈছে। আগতে বিদেশ নীতি বহুত শক্তিশালী আছিলে। এতিয়া কোনো এখন দেশে চীনক সহজভাৱে নলয়। চীনৰ যিটো বন্ধুত্ব তালিকা আছিলে সেইটো লাহে লাহে কমি আহিছে। এতিয়া বন্ধু বুলিবলৈ চীনৰ কোনো নায়েই। সকলো দেশ চীনৰ বিপক্ষে থিয় হয়। সেয়েহে চীনৰ ইমেজটো আকৌ নতুনকৈ ৰূপ দিবলৈ, চীনৰ ইমেজটো ভাল কৰিবলৈ এই উইণ্টাৰ অলিম্পিক চীনৰ বাবে বহুত জৰুৰী হৈ পৰিছে। চীনৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় এই উইণ্টাৰ অলিম্পিক। ভালকৈ একদম যদি উইণ্টাৰ অলিম্পিকটো আয়োজন কৰিব পাৰে, তেতিয়া চীন সকলো দেশ আহিব উইণ্টাৰ অলিম্পিকত, আকৌ ভাললৈ যাব। সেইটো ভাবিয়ে চীনে ইমান টকা খৰচ কৰিছে কিন্তু আমেৰিকাই এইটো হ'ব নিদিয়ে। কিছুদিন আগত জয় বাইডেনক এটা সাক্ষাৎকাৰত সোধা গৈছিলে, আমেৰিকাই চীনৰ উইণ্টাৰ অলিম্পিক বয়কট কৰিব নেকি? জয় বাইডেনে কৈছে, আমি এইটোৰ ওপৰত চিন্তা কৰি আছোঁ, আৰু এই বয়কট কৰোঁ নকৰোঁ এইটোৰ ওপৰত আমি গুৰুত্বপূৰ্ণ সহকাৰে আমি আলোচনা কৰি আছোঁ। যদি এনেকুৱা হয়, যদি আমেৰিকাই চীনত হ'বলগীয়া উইণ্টাৰ অলিম্পিক বয়কট কৰে, তেতিয়া অকল আমেৰিকাই বয়কট নকৰিব, তাৰে সৈতে বহুতকেইখন দেশ আমেৰিকাৰ সৈতে লগ লাগি এই কামটো সম্পন্ন কৰিব। বয়কট কৰিলে ইউৰোপ ইউনিয়নে বয়কট কৰিব। ইউৰোপ ইউনিয়নত মোটামুটি 30খনতকৈ বেছি দেশ আছে। ফ্ৰান্স, জাৰ্মানী, ইটালী, স্পেইন, তাৰোপৰি ইউকে আগতে আছিলে, এতিয়া বৰ্তমান নাই। কিন্তু ইউকে আমেৰিকাৰ সৈতে কামেই কৰে। আমেৰিকা যিটো কাম কৰিব কয়, ইউকে সেইটো কাম কৰিবই। তো ইউকে দেশ আমেৰিকাৰ লগত আহি যাব আৰু চীনক বয়কট কৰিব। আমেৰিকাৰ বহুত কাৰণ দেখুৱাব বয়কট কৰাৰ, কাৰণ তাত মানৱ অধিকাৰ বহুত বেয়াৰ ফালে গৈছে। তাৰোপৰি উইংগাৰ মুছলিমৰ উদাহৰণ দিব, উইংগাৰ মুছলিমক কেনেকুৱা অত্যাচাৰ কৰি আছে চীনে। যদি তেনেকুৱা হয়, আমেৰিকা আৰু শক্তিশালী দেশসমূহে যদি চীনক বয়কট কৰে, উইণ্টাৰ অলিম্পিকত নাযায়, তেতিয়া এইটো চীনৰ ওপৰত এটা প্ৰচণ্ড আঘাত হ'ব, আৰু এই আঘাতটো চীনে কেতিয়াও সহ্য কৰিব নোৱাৰিব। কিন্তু সেইটো হোৱাৰ পিছত আমাৰ ভাৰতৰ কাৰণে এইটো বহুত টেনশ্যনৰ কথা হ'ব, বহুত চিন্তাৰ কাৰণ হ'ব। সকলো দেশে বয়কট কৰিলে ভাৰতে কি কৰিব? ভাৰতে বয়কট কৰিব নে নকৰে? ভাৰতে কাৰ পক্ষত থাকিব? চীনৰ পক্ষত নে আমেৰিকাৰ পক্ষত? বিশেষকৈ ভাৰতে কোনো পক্ষত নাথাকে, নিউট্ৰেল হৈ থাকে। অনাগত দিনত জানিব পাৰিম আমেৰিকাই বহিষ্কাৰ কৰে নে নকৰে। যদি আমেৰিকা উইণ্টাৰ অলিম্পিক বহিষ্কাৰ কৰে, তাৰপিছত ভাৰতে কি ব্যৱস্থা লয়। দেশ বিদেশৰ বিভিন্ন বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি চেষ্টা কৰোঁ আপোনালোকৰ মাজলৈ দেশ বিদেশৰ বিভিন্ন খবৰ আনিবলৈ। আপোনালোকে দেশ বিদেশৰ সকলো খবৰ সহজতে পাব পাৰে। সেয়ে আমাক উৎসাহ যোগাই চেনেলটো ছাবস্ক্ৰাইব কৰে যেন।